নমস্কাৰ, গুড ইভিনিং বন্ধু বান্ধৱীসকল আৰু ক্ৰীড়া প্ৰেমীসকল। আমি ইয়াত 5, 6 আৰু 7 তাৰিখে এখন পেনাল্টি খেল আয়োজন কৰিব লৈছোঁ। গতিকে আপোনালোকে আহিব, ধুনীয়াকৈ খেলত অংশগ্ৰহণ কৰিব আৰু বিজেতাসকলে প্ৰাইজ মানি সহ ট্ৰফি পাব। ধন্যবাদ। আহক। এয়া প্ৰথম ঘোঁৰাটো পুতিছে সকলোৱে। হ'ব আৰম্ভণি। আমাৰ ইয়াৰ ককাইদেউ মেইন হয়। ইয়াত কি হ'ব এনেই কওকচোন। প্লান্টিক খেল এখন খেলাব লৈছোঁ। বেছি 1.5 লাখ টকামান খৰচ হ'লে। এই আমাৰ 2 নম্বৰ খুঁটা পোষ্ট উঠি গ'ল। খেল আছে 5, 6, 7 তাৰিখ। এই আমাৰ টেকন'লজিয়া ষ্টাইল এইটো চাওক। লাইটৰ পোহৰ পৰা হেৰি আছে বাৰু বেলিটো। এইটো টেকন'লজিয়া। আমাৰ ইয়াত চকী টকী নাই বৰ্তমান। এইটো কমিটি ঘৰ হয়, বনোৱা হৈ গৈছে। তাৰপিছত আমাৰ পোষ্ট উঠোৱা হৈ গ'ল, এতিয়ালৈকে ক্লিয়াৰ হৈ গ'ল। পোষ্টটো দেখিছে নাই হৈ গ'ল। এয়া বলো লৈ আহিছে, আমি অলপ প্ৰেক্টিচ কৰিম। আজি ইমানতে সামৰণি মাৰিম আৰু সকলোকে লগ পাম 5, 6 আৰু 7 তাৰিখে আমাৰ বগীবিল পদুমণি গাঁও স্থানত। আহিব সকলোৱে, প্লান্টিক খেল আয়োজন কৰিব লৈছোঁ।